মৰম আৰু সম্ভাষণেৰে মই ৰুনুমণিয়ে আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। মই 74 আছাম গাৰ্লছ আইকয় এনচিচিৰ কেডেটছ হয়। মোৰ ৰেজিমেণ্টৰ নম্বৰ হৈছে AS20SWA119640। মই তোমালোকক কৈছোঁ ইউনিটি। এনচিচিৰ মটো কি হৈছে ইউনিটি এণ্ড ডিচিপ্লিন, একতা আৰু অনুশাসন। আমি ইজনীৰ লগত মানে একতা বন্ধুত্ব ভাৱ থাকিব লাগে। কাৰোবাৰ কিবা এটা হৈছে আমি সেইটো মানে হেল্প কৰিব লাগে। ডিচিপ্লিন থাকিব লাগে, মানে মেমে কি কৈছে তোমালোকক কি শিকাইছে সেইবোৰ মানে ৰাখিব লাগে, মনত ৰাখিব লাগে। ডিচিপ্লিনত থাকিব লাগে, যি কয় তেনেকৈ থাকিব লাগে। আৰু যদি তাত হৈছে যদি আমি ডিচিপ্লিনত নাথাকোঁ, যদি আমি কথাবোৰ ভালকৈ নুশুনো, তেতিয়া আমাক পানিছ কৰে। আমি মানে কেনেদৰে থাকিব লাগে কি আমাক শিকায়, কি হেৰি কৰে, চবৰে মানে এটা হেৰি থাকে। আৰু যদি আমি তেনেকুৱা ধৰণে নকৰোঁ বা কিবা হয়, যদি কথাবোৰ নমনা হয়, তেতিয়াহ'লে বা ছিনিয়ৰ থাকে, ছিনিয়ৰ কথাও মানিব লাগে। যদি মানে কোনোবাই নেমানে বা কিবা কৰে তাত পানিছ কৰে। তাত মানে সেইটো একতা অনুশাসন মানে ইউনিটি এণ্ড ডিচিপ্লিন এইটো এনচিচিৰ মটই হয়। যদি কিছুমান কথা আছে মানিব যদি নোৱাৰা, তেতিয়াহ'লে এইবোৰত মানে আমি ভৰ্তি হ'বও নোৱাৰিম বা ভৰ্তি হ'বও নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলক আজি সাৱধান বিশ্ৰাম কেনেধৰণেনো থাকিব লাগিব শুদ্ধভাৱেৰে তাকে আজি শিকোৱা হয় আৰু তেওঁলোকেও অতি আগ্ৰহেৰে শিকিবলৈ যত্ন কৰে। হাত কেনেকৈ থৈছে চোৱা। পূৰা এই পেণ্টৰ চিলনিৰ লগে লগে হাত থাকিব লাগে। সাৱধানত আমি কোনেও মুখেৰে মাত মাতিব নোৱাৰে, অকল কামাণ্ডাৰেহে মাত মাতিব। কোনেও বেলেগ কোনেও মানে কোনো হাৰকত কৰিব নোৱাৰে। এনেকৈ চোৱা বা পিছফালে চোৱা একো কৰিব নোৱাৰে। সাৱধান বুলি ক'লে সাৱধান আৰু এনেকুৱা। তাৰপিছত বিশ্ৰাম, বিশ্ৰাম, এনেকুৱা বিশ্ৰাম। মই কোৱাৰ পিছতহে তোমালোকে হ'বা, কাৰণ কি আগত হ'ব নোৱাৰে। ফাৰ্ষ্টত কি কৈছে কমাণ্ডাৰে বা ছিনিয়ৰে সেইটো শুনিব লাগে, তাৰপিছতহে হাৰকত কৰিব লাগে। কিবা এটা কোৱাৰ সময়ত মানে পূৰা মনটো দিব লাগে, কি কৈ আছে কি নাই কোৱা, সেইটো মানে সেইটোৰ ওপৰত মানে ধ্যান দিব লাগে। মই সাৱধান কোৱাৰ পিছত কৈছোঁ, তোমালোকে লগে লগে হয় নিদিবা। ভৰিটো মেলিব নালাগে, ভৰি বহুত মেল নাখায়। মানে কিবাহে হ'ব লাগে ভৰি মেলা।
মানে মই এনেকৈ দেখুৱাইছোঁ তোমালোকৰ কাৰণে বিচৰা হ'ব নালাগে কৰিলে হ'ব প্ৰিয়াই আহি তেওঁৰ বহুতো মূল্যৱান সময় আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ বাবে প্ৰিয়ালৈ বহুত বহুত ধন্যবাদ জনালোঁ আপোনালোকে ভিডিঅ'টি চাই কেনে পালে বাৰু প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব ধন্যবাদ